নমস্কাৰ, মোৰ নাম শ্ৰীমতী মুন্মী গগৈ। মই প্ৰাথমিক শ্ৰেণীত পঢ়োঁ। আজি 17 জানুৱাৰী। এই 17 জানুৱাৰী তাৰিখটো শিল্পী দিৱস ৰূপে পালন কৰা হয়। এই দিনটোতেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু হৈছিলে। মই সেই মহান ব্যক্তিজনক শ্ৰদ্ধা জনাই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটি শিৰোনামা কম্পুৰ সপোন ভূত পোৱালি। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা, চকু টিলিকা, পিলিকা পিলিকা, টিলিকা টিলিকা যখিনী ছোৱালী। এটা ক'লা, এটা বগা, নাঙত পিঙত ভূত কথা পাতে টাকুত ঢাকুত কুট। এটাই ক'লে পুত পুত, ইটোৱে এমাহ নাক জোকাই ক'লে ধুত ধুত। মা, দেখিবলৈ এনেই ভাল ভূত পোৱালিৰ নাচ, কিবা কিবি গান গাই ফুচ ফাচ ফাচ, মনে মনে কাম কৰে খোচ খাচ খাচ, এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি, যখিনীহঁতক নচুৱাই চুলি ধৰি ধৰি। যখিনীহঁতে নেপেলালে একেলগে ভৰি, চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙি। কুটুক ঘুটুক ঘুটুক কৰি ভূত পোৱালি জাপ মাৰি, ভেঙুৱা ভেঙুৱীকৈ নাচে ঠেংটো ভাঙি ভাঙি। মা, তই যে ক' ভূতে বোলে ল'ৰা ধৰি খায়, পুখুৰীলৈ নি সিহঁতনো বোকাত সোমাই। ক'তা, সিহঁত দুটাইচোন মোক একোকে কৰা নাই, মোৰ ওচৰ চাপিবলৈ সিহঁত দুটাইচোন অকমানে সাহস কৰা নাই। ভয় কৰা ল'ৰাক মা ভূতে ধৰি কিলাই, মা, মোৰ হ'লে ভূতলৈ ভয় নাই। যখিনীয়ে হাতত ধৰি সিহঁত আছিল ঘূৰি, দুইটাৰে কাণ দুখন দিলোঁ মুচৰি। দীঘল কাণত মুচৰি মাল লাগে বৰ ভাল, সিহঁত দুটাই চিঞৰ সদায় লগাই তাল ভাল। বিচাৰি ফুৰা ভূত পোৱালি মা যেতিয়া পালোঁ, এৰা এৰি নাই, পুতলা থকা আলমাৰিটোত আনি থলোঁ সোমাই। তাৰপিছত তই মাতোতে উঠিলোঁ সাৰ পাই। মা, মোৰ হ'লে ভূতলৈ অকমানো ভয় নাই। ধন্যবাদ।